बाक्सानि आनन्द बाजारनि इउकेन एकाडेमियाव खुलुमखाता आरो बोसोरारि फोरबो फालिनाय जादों। प्रतिदिन टाइमनि गाहाय नेहाथारि नितुमनि सयकियाया बाहागो लादों। बाक्सा जिल्लानि सालबारि महकुमानि बेन्दोंआव थानाय आनन्द बाजाराव थानाय प्राइभेट फरायसालि इउकेन एकाडेमियाव रबिबारनिफ्राय समबारसिम साननैनि हाबाफारिजों खुलुमखाता आरो बोसोरारि फोरबो खुंफुंनाय जादों। हाबाफारिनि गिबि साननि हाबाफारिनि बेखेवजेननाय मेलाव प्रतिदिन टाइमनि गाहाय नेहाथारि नितुमनि सयकियाया बाहागो लानानै इउकेन एकाडेमिनि गासै सामलायगिरि आरो दिथागिरि आरो फरायसुला फरायसुलिफोरखौ थांखिनानै थुलुंगा होनाय बिबुंथि लाखियो। এই বিদ্যালয়খনত এতিয়াই পঢ়াইছে যে ইয়াক পঢ়াই মোৰ ছোৱালীজনীক মোৰ ল'ৰাটোক অলপ বেলেগ কিবা কৰিব পাৰোঁ সেইটো আস্থা। हाबाफारिनि जोबनायाव खौरांनि गेजेरजों प्राइभेट फरायसालि इउकेन एकाडेमिनि बोसोरारि फोरबोआव बाहागो लानानै गोजोननाय मोन्दों होननानै बिबुंथि लाखिदों प्रतिदिन टाइमनि गाहाय नेहाथारि नितुमनि सयकियाया। सरकारि फरायसालिफोरजों लोगोसे प्राइभेट फरायसालिफोरनि सायावबो रायजोनि समान आसा आरो फोथायनाय दं होननानैबो बुंदों। लोगोसे इउकेन एकाडेमि सामलायगिरिनो साबायखर बावनानै आसामनि सोलोंथाइ बिथिंसिम बिहोमा होलांबाय थानो थाखाय खावलायदों नितुमनि सयकियाया। हाबाफारियाव ओनसोलनि माखासे गुनगोनां सुबुङाबो बाहागो लानायखौ नुनो मोननाय जादों। बरपेटा रडनिफ्राय अनजय बसुमतारीनि खौरां। এখন বেচৰকাৰী খণ্ডৰ বিদ্যালয় নতুনকৈ প্ৰতিষ্ঠা হৈছে ইউকেন একাডেমি। মই আহিলোঁ, আজি তেওঁলোকৰ বাৰ্ষিক উৎসৱ আছিল, ভাল লাগিল। আমাৰ ৰাজ্যখনত বিভিন্ন প্ৰান্তত এতিয়া চৰকাৰী খণ্ডৰ বিদ্যালয় যিটো জয়যাত্ৰা তাৰ সমানে সমানে কিন্তু ব্যক্তিগত খণ্ডৰ বিদ্যালয়বিলাকৰ ওপৰতো মানুহৰ আস্থা আৰু বিশ্বাস পূৰা মাত্ৰাই আছে। এই ইউকেন একাডেমি ইয়াত তেনেকৈ আৰম্ভ কৰা এখন বিদ্যালয় আৰু কেইজনমান ডেকা ল'ৰা লগ হৈ পেলাই বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছে। মই তেওঁলোকক শুভেচ্ছা জনাইছোঁ আৰু এই অঞ্চলটোৰ মানুহৰ আস্থা আৰু বিশ্বাস আদায় কৰি তেওঁলোকে যি ধাৰাবাহিকতা ৰক্ষা কৰিব বিচাৰিছে মই তাৰ কাৰণে শুভেচ্ছা জনাইছোঁ। তেওঁলোক আগবাঢ়ক আৰু অসমৰ শৈক্ষিক ক্ষেত্ৰখনলৈ তেওঁলোকে অৱদান আগবঢ়াওক। খুলুমকাটা হৈছে এটা কনচেপ্ট, একেবাৰে সৰু কনচেপ্ট, যিটো আমি ষ্টাৰ্ট কৰিছিলোঁ 2022 চনত। আমাৰ হ'ল কি, আমাৰ যিটো আমি সৰুৰ পৰা যেতিয়া ডাঙৰ হৈছোঁ, আমি আগতে খুলুঙত পইচাটো আমাৰ এটা অভ্যাস আছিল। চ' আমি ভাবিলোঁ কি আমি এই অভ্যাসটো এটা লাহে লাহে ল'ৰা ছোৱালীৰ মাজত যিটো হেৰাই গৈছে সেইটো আমি আকৌ লৈ আহিব লাগে। চ' আমি কৰিলোঁ কি, আমি যিটো বস্তু আমি দেখা পাই আছিলোঁ যে কি ল'ৰা ছোৱালীবিলাক ক'ৰবাত 5 টকা এটা বাছিল, সেইটো গৈ কিনে চিপছৰ দোকানত থৈ আহিল, চকলেটৰ দোকানত থৈ আহিল। সেই 5 টকাটো বচাব লাগে, আৰু সেই 5 টকাটো বচালে আমাৰ গাঁও অঞ্চলৰ ল'ৰা ছোৱালীখিনি শিক্ষাৰ খৰচটো ওলাই যায়। আৰু ইয়াত শিক্ষা এডুকেশ্যনটো বহুত বেছি খৰচী নহয়। সেই 5 টকাকৈ বচাই কিনে ল'ৰা ছোৱালীখিনি নিজৰ যিটো এডুকেশ্যনটো যাতে উলিয়াব পাৰে আৰু যাতে এই পইচা সাঁচাৰ যিটো এটা ভাল স্বভাৱ সেইটো যাতে ল'ৰা ছোৱালীখিনিৰ মাজত গঢ় লৈ উঠে, তাৰ কাৰণে আমি খুলুমকাটাটো এটা নতুন ট্ৰেণ্ড হিচাপে লৈ আহিছোঁ। কাৰণ ৱৰ্ডটো আমি এনে বেংক হিচাপেও দিব পাৰিলোহেঁতেন, কিন্তু খুলুং শব্দটো এইটো ৰাখিছোঁ যাতে ইয়াৰ পৰা ল'ৰা ছোৱালীখিনিৰ মনত এটা বেলেগ এটা ভাৱ সৃষ্টি খুলুং কি খুলুং। চ' ভালেখিনি এট্ৰেক্ট হৈছে ল'ৰা ছোৱালীখিনি। এতিয়া আমি এইবাৰ এইটো এটা এনকাৰেজ কৰিম যে প্ৰত্যেকজন ল'ৰা তাত এটা খুলুং লাগিব, আৰু প্ৰত্যেক বছৰে 18 ছেপ্টেম্বৰত ল'ৰা ছোৱালীবিলাকে সেই খুলুংটো কাটিব। চ' কাটিলে আমি চাম যে কাৰ তাত কিমান খুলুঙত কিমান পইচা জমা হ'ল। গতিকে এইটো যাতে ল'ৰা ছোৱালীখিনিৰ মাজত ডেভেলপ হয়, যে পইচাটো সাঁচিব লাগে আৰু সেই পইচাটো ভৱিষ্যতটো আমি ডেভেলপ কৰিব পাৰোঁ, মেইনলি ফাইনেন্সিয়েল ইণ্টেলিজেঞ্চ। সেইটো কাৰণে প্ৰতিষ্ঠা দিৱস উপলক্ষে আমাৰ আজি নিতুমনি শইকীয়া ছাৰ আছিল নিমন্ত্ৰণী অতিথি হিচাপে। তাৰপিছত থাকিলে আপোনাৰ ৰাতিপুৱা সাংস্কৃতিক শোভাযাত্ৰা এটা আছিল। চ' কালি আমাৰ গোটেই স্কুলৰ বিদ্যালয়ৰ ল'ৰা ছোৱালীখিনিৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান আছে, গান গাব কিছুমানে এটা কাৰাটেৰ ভাল এটা অনুষ্ঠান আছে, ডান্সৰ অনুষ্ঠান আছে, আৰু ৰাতি এটা সৰুকৈ নিমন্ত্ৰিত অতিথিৰ সাংস্কৃতিক অনুষ্ঠান এতিয়া আছে। 우사스가 우사!